ডিব্ৰুগড়ত সদৌ অসম পাটৰ সমাজৰ সাংগঠনিক সভা। চাহ জনগোষ্ঠীসকলৰ অন্যতম জাতি পাটৰসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাত ডিব্ৰুগড় জিলাৰ সমিতিৰ উদ্যোগত ডিব্ৰুগড়ত দিক্ৰম মৰাণ বকুল মাইজান আৰু টেঙাখাত সমিতিৰ সহযোগত আজি দিনজোৰাকৈ অনুষ্ঠিত হয় এই গুৰুত্বপূৰ্ণ সাংগঠনিক সভাখনি। আৰু এই গুৰুত্বপূৰ্ণ সাংগঠনিক সভাখনিত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া উপস্থিতিত পাটৰসকলৰ সভ্যতা সাংস্কৃতিক কলা কৃষ্টিৰ লগতে শিক্ষা সম্প্ৰসাৰণ আদি দিশসমূহৰ ওপৰত গুৰুত্বপূৰ্ণভাৱে আলোচনা কৰে। আৰু ইয়াৰ লগতে চাহ জনগোষ্ঠীসকলৰ অবিচ্ছেদ্য জাতি পাটৰসকলক অসম চৰকাৰে অতি সোনকালে জনজাতিকৰণ কৰিবলৈ দাবী উত্থাপন কৰে। আজি আমি অসমত বাস কৰিছোঁ আৰু আমি চাহ জনগোষ্ঠী হিচাপত আমি পৰিচয় দিছোঁ। আৰু চাহ জনগোষ্ঠী বিভিন্ন সমাজ মিলি প্ৰায় আমি 108টা আমি সমাজ আছোঁ আৰু 108টা সমাজ মিলি আমি চাহ জনগোষ্ঠীৰ নামাকৰণ এটা আমাৰ আছে। আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত বিভিন্ন জাতি জনগোষ্ঠী মিলি বৃহত্তৰ এটা অসমীয়া জাতিৰ প্ৰক্ৰিয়া গঠন হৈছে। আৰু তাত এটা জাতিক আমি যদি এৰিকে কেতিয়াও অসমীয়া জাতিটো মানে গঠন কৰিব নোৱাৰিব। আৰু চাহ জনগোষ্ঠীৰ হিচাপত আমি পাটৰ জাতিটো আমি এটা অবিচ্ছেদ্য অংগ। আৰু সেই পাটৰ জাতিটো আমি বিভিন্ন দেশত আমি শক্তিশালী কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। কেন্দ্ৰীয় সমিতিয়ে জনজাতিকৰণ কৰিছে, হয় 108টা জাতিৰ ভিতৰত মাত্ৰ 36টা কৰিলে, তাৰ ভিতৰত পাটৰ সমাজ পৰা নাই। তাৰ আগন্তুক দিনত আপোনালোকৰ ভূমিকা কি হ'ব, যিহেতু ইলেকশ্যন আহি আছে? নাই, আমি চাওক এই ক্ষেত্ৰত আমি গভৰ্ণমেণ্টক আমি লগ ভাগ কৰিছোঁ। আমি বিভিন্ন সেই চৰকাৰী বিষয়ববীয়াৰ লগত আমি আলোচনা কৰিছোঁ, আমাক মাতিছে। আৰু তেখেতসকলে যিটো মানে ST যিটো আমাৰ তেখেতসকলে যিটো নীতি নিয়ম আছে, সেই নীতি নিয়ম অনুসৰি তেখেত 36টা জাতিৰ হেৰি কৰিছে। কিন্তু আমি 36টা জাতিৰ আমি বিৰোধী কৰা নাই, তেখেতসকলক পাওক, আমাক কোনো ক'বলগীয়া নাই। কিন্তু বাকী যিখিনি আমি চাহ জনগোষ্ঠী আৰু আছোঁ এইখিনি মানে পাব লাগে। আৰু ইয়াত যদি গভৰ্ণমেণ্টে ভাগ কৰি চাহ জনগোষ্ঠীৰ মাজত বিভাজন কৰিবলৈ যি প্ৰচেষ্টা কৰিছে তাৰ কাৰণে আমি সচেতন হ'বৰ কাৰণে আমি সাংগঠনিক সভা যোগেদি আমি আহ্বান জনাইছোঁ। আৰু মানুহকেইটাও জনগণৰ মাজত এইখিনি যে আমাৰ মাজত ভাগ হৈছে, জনগণৰ মাজত এইখিনি আমি কথা আমি লৈ যাম। এইদৰে দিনজোৰাকৈ অনুষ্ঠিত হোৱা এই কাৰ্যসূচীৰ দিশত তেওঁলোকৰ বিষয়ববীয়াসকলৰ কিছু ভাষ্য আছে, দাঙি ধৰিছোঁ। এই সদৌ অসম পাটৰ সমাজ কেন্দ্ৰীয় সমিতিৰ যি নিৰ্দেশ, এই নিৰ্দেশ পালন কৰি আজি অনুষ্ঠিত কৰা সাংগঠনিক সভাত আমাৰ সাংগঠনিক সভাৰ বিশেষ বহলভাৱে আমি আজি চিন্তাধাৰা কৰি আজি সাংগঠনিক সভাখন আমি আয়োজন কৰিছোঁ। আৰু সেই ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ আলোচনা বিলোচনা হ'ব। আজি আমাৰ শৈক্ষিক দিশতে হওক, ক্ৰীড়া দিশতে হওক বা সাংস্কৃতিক দিশতে হওক বা বিভিন্ন দিশত আমি আজি আলোচনা কৰিম। লগতে যিসকল ল'ৰা ছোৱালী আমাৰ পঢ়ি আহিছে, শিক্ষিত হৈ আহিছে, সেইসকল ল'ৰা ছোৱালীক যাতে ভাল এখন স্থানত তেখেতসকলে উপনীত হয়, সেই কথা চিন্তাধাৰা লৈ আমি এই আজিৰ সাংগঠনিক সভাখন আমি আয়োজন কৰিছোঁ। আৰু পুৱাৰ ভাগতে বন্তি প্ৰজ্বলন, পতাকা উত্তোলন কৰাৰ পাছতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেও স্থান পায় এই গুৰুত্বপূৰ্ণ সাংগঠনিক সভাখনিত। আৰু এই গুৰুত্বপূৰ্ণ সাংগঠনিক সভাখনিৰ পৰাই পাটৰ সমাজৰ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকলে ৰাজ্য চৰকাৰখনক পাটৰ সমাজৰ সভ্যতা সাংস্কৃতিক কলা কৃষ্টিৰ বিকাশৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰিবলৈ দাবী উত্থাপন কৰে। আৰু ইয়াৰ লগতে আগন্তুক বিধানসভাত পাটৰ সমাজৰ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকলে বিবেকৰ জৰিয়তে ভোট প্ৰদান কৰিব বুলিও মন্তব্য আগবঢ়ায়। এই পাটৰ সমাজক আমি প্ৰত্যেকটা দিশত শৈক্ষিক, সাংস্কৃতিক আৰু ৰাজনৈতিকভাৱে আমি সচেতন কৰিবৰ বাবে আজি এই সাংগঠনিক সভা আমি অনুষ্ঠিত কৰিছোঁ। চাহ জনগোষ্ঠীৰ তালিকাত যিহেতু পাটৰ সমাজৰ নাম আমি অন্তৰ্ভুক্ত হোৱা দেখা নাই। আৰু আমি বিভিন্ন সময়ত চৰকাৰৰ লগত আলোচনা কৰিছোঁ, কিন্তু আজি পৰ্যন্ত চৰকাৰে যি ধৰণে গুৰুত্ব দিব লাগিছিলে আজি পৰ্যন্ত সেই গুৰুত্ব আমি দেখি নাপালোঁ। সেয়েহে আহিব লগা যি 2021 যি নিৰ্বাচন, বিধানসভাৰ যি নিৰ্বাচন, এই নিৰ্বাচনৰ পূৰ্বে চাহ জনগোষ্ঠীৰ তালিকাত প্ৰায় 108টা জাতি আছে। এই 108টা জাতিত চাহ জনগোষ্ঠীৰ তালিকাত পাটৰ সমাজৰ নাম অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি বিজেপি চৰকাৰক সকীয়াই দিছোঁ। আৰু
যদি এনেধৰণে পাটৰ সমাজক যদি তেখেতসকলে প্ৰতাৰণা কৰিব, তেখেতসকলে যদি একো সা সুবিধা প্ৰদান নকৰিব, তেনেহ'লে পৰৱৰ্তী সময়ত আমি নিশ্চয় ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি সদৌ অসম পাটৰ সমাজ আমি সাজু আছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট RVTV।